हेलो फ्रेंड, अभी तो ट्रेलर शुरू हुआ है, पूरा फिल्म ही बाकी है। तो देखिए चमलभोग चैनल से नीलकंठ बाबा की पूजा। महादेव का पुत्र नीलकंठ बाबा, जटाधारी महादेव का बेटा। हेलो दोस्तों, सुनिए एक सनसनीखेज पूजा जो शायद आप लोग कभी नहीं देखा होगा। ऐसा पूजा एक दिखाने के लिए मैं जा रहा हूँ, क्योंकि आप सुना है जो भूत का बच्चा नीलकंठ देवता है, उसका पूजा। जो लोग मत्स्यजीवी है, जो मछली का व्यवसाय करता है, वो लोग ये पूजा करते हैं। तो ऐसा मानना है ये पूजा महादेव जो है ना, मेरा देव का देव महादेव, उसको जटा से इसका जन्म हुआ है, ऐसा मानना है। तो चलिए देखने के लिए नीलकंठ पूजा मेरा साथ। असम में गोलपारा जिला में ये पूजा होता है। तो कुमारे निर्माण কৰি আছে, দেখক ইয়াতে নিৰ্মাণ হৈছেই প্ৰায়। এতিয়া ৰং দিয়া বাকী আছে, ৰং হোৱাৰ পাছতেই কমপ্লিট হৈ যাব নীলকণ্ঠ বাবাৰ মূৰ্তি আৰু পূজা কৰা হ'ব উলহ মালহৰে। মানুহ আহিব, ইয়াত এটা ধামাকা ফূৰ্তি হ'ব। আপোনালোকে চাব এই পূজা। কমপ্লিট হ'ল, ঠিক আছে, আৰু এপাক মাৰিম। টেং 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 টেং। এতিয়া মই দৌৰি আছোঁ আৰু সম্পূৰ্ণ পৰিক্ৰমা কৰিলোঁ। এতিয়া সন্মুখ ভাগৰ পৰা দেখক মূৰ্তিটো কেনেকুৱা লাগে। हेलो दोस्तों, हेलो, आओ हम गोल गोल घूम के नीलकंठ बाबा का मूर्ति देखाऊंगी हर मोड़ से। এতিয়া মই আপোনালোকক দেখুৱাম নীলকণ্ঠ বাবাৰ মূৰ্তিত চাৰিওফালে ঘূৰি সম্পূৰ্ণ ভিউ কেনেকুৱা লাগে ক'ব। ইয়াত এটা বস্তু মাৰ্ক কৰিব, ইয়াৰ মূৰটো কিন্তু বুকুতে আছে। আপোনালোকে দেখিছে নহয়, দেখক নীলকণ্ঠ বাবাৰ মূৰ্তি। ইয়াৰ চাৰিওপিনৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে যদি আহে তেনেকৈ দেখা পাব। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব চমলভোগ চেনেল। এতিয়াও পূজা আৰম্ভ হৈছে আৰু আপোনালোকক দেখুৱাম পূজাৰ প্ৰতিটি ভিউ, আৰু আপোনালোকে দেখি যাব পূজা। নীলকণ্ঠ বাবা কি জয়। হেল্ল' ফ্ৰেণ্ড, ভয় নাখাব ফ্ৰেণ্ড। আপোনালোকৰ আজিকালি সকলো জাতি জনজাতি ধৰ্মাৱলম্বী ওচৰ চুবুৰীয়া সকলো মানুহে এই পূজাত অংশগ্ৰহণ কৰে আৰু ধামাকা কৰি এই পূজাটো পালন কৰে, বৰ ফূৰ্তি কৰে, আনন্দ কৰে আৰু আনন্দত আত্মহাৰা হয়। এনেকুৱা এটা পূজা পুহ মাহৰ 12, 13, 14 কোনোবা এটা ডেটত বা 15 কোনোবা এটা ডেটত এনেকুৱা এই পূজা হয়। জানুৱাৰী মাহৰ মোটামুটি 14, 15, 16 ভিতৰতে হয়। গতিকে আপোনালোকে আহিব আৰু চাব। এই গোৱালপাৰা জিলাত এনেকুৱা পূজা এটা হয়। এই পূজা কৰিলে কোনো অপশক্তিয়ে একো ক্ষতি কৰিব নোৱাৰে, কাৰণ অপশক্তিৰ বাচ্চা নীলকণ্ঠ বাবা। গতিকে মহাদেৱৰ পুত্ৰই সকলো ৰক্ষা কৰে এই অপশক্তিৰ পৰা। आप लोग देख रहे हो चमलभोग चैनल से ये पूजा, नीलकंठ बाबा की पूजा, जो एक सनसनीखेज पूजा है। और दुनिया में शायद कोई जगह में मिलता है। ग्वालपारा असम सुंदरिया पत्थर एक इलाका में भी ऐसे पूजा होता है। अगर देखना है तो ज़रूर आइएगा। जब असम में व्यू होता है तभी ये पूजा होता है, ভোগালী বিহু। হেল্ল' বন্ধুসকল, যদি আপোনালোকৰ চেনেলটো ভাল লাগে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল মাই ফ্ৰেণ্ড।